ক্ষমতাৰ বাবে আৰম্ভ হোৱা দুখন ৰোমাঞ্চকৰ যুদ্ধ। উমি উমি সদায়ে জ্বলি থাকে সন্দেহৰ জুইকুৰা। পিছে নিজে একো নকয়, সাজু কৰি থয় সৈনিকৰ দল। এই ৰোমাঞ্চকৰ যুঁজ দুখন কাৰ কাৰ মাজত চলি আছে জানেনে? ক্ৰমান্বয়ে অধিক আকৰ্ষণীয় হৈছে ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত চলি থকা শীতল যুঁজখন। লাহে লাহে বাঢ়িছে দূৰত্ব। নিৰ্বাচনৰ জয় পৰাজয় এতিয়া যেন গৌণ বিষয়। দুয়োৰে চকু এতিয়া কেৱল মুখ্যমন্ত্ৰীৰ চকীখনলৈ। সৈন্য দলৰ হতুৱাই দুয়ো পক্ষই এতিয়া মাজে মাজে ৰাজহুৱা সভাত ঘোষণা কৰোৱাই থাকে যে 2026ত কংগ্ৰেছৰ চৰকাৰ আহিলে তেওঁৱেই মুখ্যমন্ত্ৰী হ'ব। পিছে ভূপেন বৰাই হওক বা গৌৰৱ গগৈয়ে হওক, লোককে দেখুৱাই মুখ্যমন্ত্ৰী হোৱা কথাষাৰ মানি নলয় যদিও পেটে পেটে নিশ্চয় ভালেই পায়। ইফালে আনখন যুদ্ধৰ কথা নিশ্চয়কৈ জানেই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজৰ যুঁজখনৰ কথা। আনকে দেখুৱাই দুয়োজনৰ অতি মিলা প্ৰীতি। পিছে জনাই জানে দুয়োৰে মাজৰ দূৰত্বৰ কথা। মুখ্যমন্ত্ৰীৰ চকীখনৰ পৰা যোৱাবাৰ লোকসভা নিৰ্বাচনলৈকে লাহে লাহে সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব উজনি অসমত নোহোৱা কৰিবলৈ পুৰণি কংগ্ৰেছী সতীৰ্থক BJPলৈ আনি আছে মুখ্যমন্ত্ৰীয়ে। আমাৰ হাতত পৰা তথ্য মতে 26ত প্ৰাৰ্থিত্ব হেৰুৱাব সোণোৱালৰ মানুহ বুলি জনা উজনিৰ বহু BJP বিধায়কে। আনহাতে দুলীয়াজান, মৰাণ আদি উজনিৰ বহুকেইটা সমষ্টিত টিকট নিশ্চিত হ'লে পদুম ফুল পাহ আঁকোৱালি ল'ব কেইজনমান হাই প্ৰফাইল কংগ্ৰেছীয়ে। পিছে এইবাৰ সহজে এৰি দিয়াত নাই সৰ্বানন্দ সোণোৱাল। লোকসভা নিৰ্বাচনৰ পিছৰ পৰা নিজৰ হেৰুওৱা ভেটি উভতাই আনিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল। এইকেইখন হ'ল চৰ্চাত থকা ৰাজনৈতিক যুঁজ। ইয়াৰ ভিতৰতো কিমানখন শীতল যুদ্ধ কাৰ কাৰ মাজত চলি আছে তাৰ কোনো লেখ জোখ নাই। যেনে ধৰক ৰকিবুল হুছেইন বনাম দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ বনাম ৰকিবুল হুছেইন, পীযুষ হাজৰিকা বনাম জয়ন্ত মল্ল বৰুৱা ইত্যাদি ইত্যাদি। নিউজ ডেস্ক, NZ নিউজ।